নমস্কাৰ বন্ধুসকল মই আপোনালোকৰ হৈ শ্যামন্ত বৰুৱা আৰু আপোনালোকে চাই আছে শ্যামন্তস ব্লগ আজি দেওবাৰ আৰু মে মাহৰ এটো অন্তিম দেওবাৰ আৰু আপোনালোকলৈ দেওবাৰে লৈ আনিব লৈছো আপোনালোকৰ দেওবৰীয়া নিয়মীয়া হিতান আপোনাৰ মন্তব্য তো স্বাগতম জনাইছো আপোনালোকলৈ আপোনাৰ মন্তব্যত মই যোৱা সপ্তাহৰ ভিডিও আছিলে তাত এটা পোল ৰাখিছিলো চাৰিটা অপচন দিছিলো ইনষ্টাগ্ৰাম টুইটাৰ টিকটক আৰু হোৱাটছআপ তো তাত সেই পোলটোত আপোনালোকৰ ৰায় ইতিমধ্যে আহিল ধন্যবাদ আপোনালোকে ভোট কৰাৰ বাবে আৰু ৰায়টো হ'ল এইবাৰো 50-50 মানে হোৱাটছআপে পাইছে 50% ভোট আৰু টুইটাৰে পাইছে 50% ভোট মানে আপোনালোকে এই ৰায়ৰ দ্বাৰা এটো ক্লিয়াৰ কৰি দিলে আপোনালোকে শ্বেয়াৰত হোৱাটছআপ আৰু টুইটাৰ অন্যবিলাক মাধ্যমতকৈ বেছিকৈ প্ৰিফাৰ কৰে তো ধন্যবাদ তো এই মন্তব্যটো আজিৰ হিতান্তত মই যোৱাবাৰ হিতান্তৰ নিচিনা কোনো নিৰ্দিষ্ট ভিডিঅ'ৰ পৰা নলম এটো মানে ৰেন্ডম লম তো ষ্টাৰ্ট কৰো বলক আজিৰ প্ৰথম মন্তব্যটো লৈছো চেনেলটোৰ নাম কঠিয়াতলি লাইভ আৰু মন্তব্যটো কৰিছে নাইস আৰু এই মন্তব্যটো কৰিছে যোৱা সপ্তাহৰ যেটো সৰ্বাধিক ভিউড ভিডিও আছিল আপোনালোকৰ দ্বাৰা সানডে কমেন্টস 5 মানে আপোনালোকৰ ইয়ৰ কমেন্টস 5 এই ভিডিওটোৰ পৰা তো তেওঁ কৰা মন্তব্যটোৰ বাবে কঠিয়াতলি লাইভক ধন্যবাদ জনাইছো আৰু ভিডিওটো চোৱাৰ বাবে ধন্যবাদ তো দ্বিতীয় মন্তব্যত লৈ যাওঁ এই মন্তব্যটো লৈছো প্ৰণৱ বৈশ্য নামৰ চেনেলটোৰ পৰা গুৱাহাটীৰ হয় তেখেত আৰু তেখেতে লিখিছে বঢ়িয়া কথা ক'লে কিন্তু আৰু তেখেতৰ এই মন্তব্যটো আহিছে অলপ ৰাহি কৰো আহক ভিডিওটোৰ পৰা দৰ্শকসকল আপোনালোকে যদি ভিডিওটো চোৱা নাই এবাৰ গৈ চাই ল'ব ধন্যবাদ প্ৰণৱ বৈশ্য আপুনি কৰা মন্তব্যৰ বাবে পৰৱৰ্তী মন্তব্যলৈ যাওঁ এই মন্তব্যটো লৈছো পাহি চেনেল নামৰ চেনেলটোৰ পৰা আৰু তেখেতে লিখিছে বহুত ভাল লাগিল তেখেতে এই মন্তব্যটো কৰিছে যোৱা সপ্তাহৰ যোৱা ৰবিবাৰৰ আপোনাৰ মন্তব্য 5 নামৰ ভিডিওটোৰ পৰা ধন্যবাদ পাহি চেনেল তাৰ পিছৰ মন্তব্যটো লৈছো দুনিয়া জেবমে চেনেলটোৰ পৰা তেখেতে এই মন্তব্যটো কৰিছে যেটো আটাইতকৈ যোৱা সপ্তাহৰ শেহতীয়া ভিডিও এটোত কৰিছে আৰু ভিডিওটো আছিলে নেভাৰ গিভ আপ 6 হতাশ হৈ নিদিব ষষ্ঠ খণ্ড আৰু তেখেতৰ মন্তব্যটো লৈছো তেখেতৰ মন্তব্যবিলাক অলপ অগতানুগতিক হয় নাইস ভেৰি নাইস ইনফৰমেশন টুডে ইয়োৰ ব্যাকগ্ৰাউণ্ড ওয়াজ ভেৰি বিউটিফুল ধন্যবাদ দুনিয়া জেবমে আসলতে বৰ্তমান যেটো লকডাউন পৰিবেশ হৈ আছে গতিকে আমাৰ যান বাহনসমূহ খুব কম চলিছে আৰু পৰিবেশটো সুন্দৰ হৈ আছে বৰষুণো দিছিলে অসমত বৰষুণ যথেষ্ট আহিছে গিদিনৰ ভিতৰত ৰেষ্ট অফ ইণ্ডিয়াত হয়তো আহা নাই চাগে মনসুন এতিয়ালৈকে আহা নাই কিন্তু অসমত প্ৰি মনসুন সিজন হৈ আছে এতিয়া বৰষুণ খুব হৈছে ফলত পৰিবেশটো খুব ধুনীয়া হৈছে গ্ৰীনাৰী খুব ধুনীয়া আৰু মোৰ পিছফালে যেটো আপুনি সিনাৰী দেখিছে এটো আসলতে এটা হুলা বুলি কয় ড্ৰেইন It's a kind of dead river আসলতে actually dead river এটো এসময়ত কয় আৰু ভৰলি নদীখন হয়নো এসময়ত তেজপুৰৰ মাজেৰে বৈ গৈছিলে কিবা কাৰণে নদীখনে খুট খলালে আৰু এই হুলাটো মৰা ভৰলি পিছত তেজপুৰৰ ফালে অহা অংশটো মৰা ভৰলি নামেৰে পৰিণত হ'ল আৰু সেই মৰা ভৰলিৰে এটা পাৰ্ট আৰু গৈ ব্ৰহ্মপুত্ৰ নদীত লগ লাগিছে গৈ তো ধন্যবাদ ভিডিওটো চোৱাৰ বাবে আৰু কমেন্ট কৰাৰ বাবে আজিৰ পৰৱৰ্তী মন্তব্যটো লৈ যাওঁ এই মন্তব্যটো লৈছো দীপাংকৰ বৰা চেনেলৰ পৰা তেখেতে ইমোজি দিছে ইমোজিটো হ'ল জুইৰ আৰু তেখেতৰ এই মন্তব্যটো আহিছে ভৈৰৱপদ ভিডিওটোৰ পৰা আপোনালোকে যদি ভিডিওটো চোৱা নাই এবাৰ চাই ল'ব ধন্যবাদ দীপাংকৰ বৰা কমেন্ট কৰাৰ বাবে তাৰ পিছৰ মন্তব্যটো লৈ যাওঁ প্ৰভাত ইলেক্ট্ৰনিক চেনেলটোৰ পৰা আৰু এই মন্তব্যটো আহিছে তেখেতে যেটো মোৰ ভিডিও আছিলে মে মাহৰ ভাল ভিডিও আৰু ওয়ার্ক ফ্রম হোম এই ভিডিওটোৰ পৰা কৰিছে ভাল লাগিল দাদা ধন্যবাদ প্ৰভাত ইলেক্ট্ৰনিক্স কমেন্ট কৰাৰ বাবে আৰু ভিডিওটো চোৱাৰ বাবে
তাৰ পিছৰ পৰৱৰ্তী মন্তব্যটোলৈ আহিছোঁ আসাম ৰোষ্টাৰ নামৰ চেনেলটোৰ পৰা আৰু তেখেতে কৈছে জইন ব্ৰ তাৰমানে তেখেতে সম্ভৱ এই চেনেলটো ছাবস্ক্ৰাইব কৰিছে আৰু এতিয়া এই পৰিয়ালৰ অংশ হৈ পৰিছে গতিকে স্বাগতম জনাইছোঁ প্ৰথমতে আপোনাক আসাম ৰোষ্টাৰ আপুনি ভিডিঅ'টো চোৱাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ বাবে পৰিয়ালৰ অংশ হৈ পৰাৰ বাবে সভ্য হৈ পৰাৰ বাবে ধন্যবাদ আৰু তেখেতৰ এই ভিডিঅ'টো মন্তব্যটো আহিছে ইয়ৰ কমেণ্ট 5 নামৰ ভিডিঅ'টোৰ পৰা পৰৱৰ্তী মন্তব্যটো লৈ যাওঁ ইটো মন্তব্য লৈছোঁ মই বাবুল দাস চেনেলৰ পৰা তেখেতে লিখিছে নাইস ধন্যবাদ বাবুল দাস আৰু তেখেতৰ এই মন্তব্যটো আহিছে ৱেলকাম টু মহাভৈৰৱ নামৰ মোৰ ভিডিঅ'টোৰ পৰা আপোনালোকে যদি ভিডিঅ'টো চোৱা নাই চাব তেজপুৰ অসমৰ প্ৰসিদ্ধ এটা শিৱ মন্দিৰ মহাভৈৰৱ দেৱালয় আৰু সেইটোৰ ওপৰত বেছ কৰি ভিডিঅ'টো বনোৱা হৈছিলে গতিকে আপোনালোকে যদি ভিডিঅ'টো চোৱা নাই এবাৰ চাই যেন আৰু বাবুল দাস ধন্যবাদ মন্তব্যটো কৰাৰ বাবে পৰৱৰ্তী মন্তব্যলৈ যাওঁ এই মন্তব্যটো লৈছোঁ SH ব্লগছ চেনেলৰ পৰা তেখেতে লিখিছে ধন্যবাদ দাদা কথাখিনি কোৱাৰ বাবে আৰু তেখেতৰ এই মন্তব্যটো আহিছে ট্ৰাই হাৰ্ড নামৰ ভিডিঅ'টোৰ পৰা ভিডিঅ'টো যদি আপোনালোকে চোৱা নাই এবাৰ চাই ল'ব ধন্যবাদ SH ব্লগ আচলতে কথাখিনি যিসকল নতুন ইউটিউবাৰ নতুনকৈ আচলতে যদিও ইউটিউবাৰসকলক উদ্দেশ্য কৰি কোৱা হয় বা ক্ৰিয়েটৰসকলক উদ্দেশ্য কৰি কোৱা হয় কথাখিনি চবৰ কাৰণেই প্ৰযোজ্য আৰু বহুতো দেখা যায় মই মানে আগতে লকডাউন পিৰিয়ড হোৱাৰ আগতে যিহেতুকে পেছাত এজন অধিবক্তা হয় যদিও চেনেলটো মনিটাইজ যোৱা বছৰ মাৰ্চতে হৈছিলে মই সম্পূৰ্ণ সময় দিব পৰা নাছিলোঁ কোৰ্টৰ আহৰিৰ মাজে মাজেহে ভিডিঅ'বিলাক আপলোড কৰি গৈছিলোঁ কিন্তু যিহেতু বৰ্তমান মই ঘৰতে আছোঁ যথেষ্ট সময় পাইছোঁ আৰু যিহেতুকে অন্য কাম এতিয়া প্ৰায় নায়েই বন্ধই হৈ আছে গতিকে মই ইয়াত মনোনিৱেশ কৰিব পাৰিছোঁ আৰু বিভিন্ন নতুন চেনেল এই সময়ছোৱাৰ ভিতৰত মই খুচৰি চাইছোঁ সোমাই গৈছোঁ চেনেলবিলাকৰ মাজলৈ তেওঁলোকৰ ভোগ কৰি থকা সমস্যাসমূহ বুজিবলৈ যত্ন কৰিছোঁ আৰু তেওঁলোকৰ যিটো অসুবিধা সেই অসুবিধাসমূহ মই হৃদয়ংগম কৰি এই ছিৰিজটো আগবঢ়াইছিলোঁ আৰু এই ছিৰিজটো মানে নেভাৰ গিভ আপ ছিৰিজটো আৰু তাৰ লগতে অনুসংগ কৰি যিহেতুকে এটা ছিৰিজত গোটেইখিনি ক'লে অলপ দৰ্শকসকল আমনি পাব পাৰে গতিকে মাজে মাজে অলপ বেলেগ ধৰণৰ অলপ অগতানুগতিক ভিডিঅ' কিছুমান দি তেওঁলোকৰ সমস্যাসমূহ যাতে সমাধান কৰিব পাৰি যত্ন কৰিছিলোঁ তো আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আৰু কমেণ্ট কৰাৰ বাবে ধন্যবাদ এই কমেণ্টটো কৰিছে দ্য লাৰ্ণিং ট্ৰী নামৰ চেনেলটোৱে তেখেতে নাইচ বুলি কৈছে আৰু তেখেতৰ এই মন্তব্যটো আহিছে ফুড চেলিং চিটিৰ পৰা ফুড চেলিং টু থিম্ফু নামৰ যিটো ভিডিঅ' আছিলে থিম্ফু চিটি সেই ভিডিঅ'টোৰ পৰা কৰিছে যদি আপোনালোকে ভিডিঅ'টো চোৱা নাই এবাৰ চাই ল'ব যোৱা বছৰ 2019 চনৰ মাৰ্চ মাহত আমি ভূটানলৈ গৈছিলোঁ ফেমিলি টুৰ আছিলে আৰু সেই সময়ত এই ভিডিঅ'টো বনোৱা হৈছিলে এবাৰ চাই ল'ব ভূটানৰ কিছুমান মানে ভূটানৰ থিম্ফু নগৰী আৰু উপকণ্ঠীয় অঞ্চল কিছুমানৰ ফুটেজ পাব পৰৱৰ্তী মন্তব্যটোলৈ আহিছোঁ এইটো মন্তব্য কৰিছে অঞ্জিমা বৰা চেনেলটো অঞ্জিমা বৰা তেখেতে মন্তব্যটো কৰিছে ভাল লাগিল মই ডিগবৈৰ জীয়ৰী মোৰ ভিডিঅ'বোৰ চাবা ধন্যবাদ অঞ্জিমা মই তেখেতে এই ভিডিঅ'টো কৰিছে ডিগবৈৰ এখন পাৰ্কৰ ওপৰত মই এটা ভিডিঅ' বনাইছিলোঁ ডিগবৈ পাৰ্ক ব্লগ বুলি আৰু সেই ব্লগটোৰ ওপৰত তেখেতে কৰিছে যদি আপোনালোকে ব্লগটো চোৱা নাই এবাৰ চাই ল'ব ধন্যবাদ আপুনি ভিডিঅ'টো চোৱাৰ বাবে চেনেলটো কমেণ্ট কৰাৰ বাবে ধন্যবাদ আজিৰ সম্ভৱ এইটোৱে অন্তিম মন্তব্য হ'ব মই বেছি দীঘলীয়া কৰিব বিচৰা নাই আপোনালোকে আমনি খাব গতিকে আপোনালোকে এনেকৈ কমেণ্ট কৰি যাওক আপোনালোকৰ মন্তব্যসমূহ কমেণ্টসমূহ মই অহা যিবিলাক আহিবলগীয়া ৰবিবৰীয়া আপোনাৰ মন্তব্য শিতান আছে তাত ল'বলৈ যত্ন কৰিম আৰু এইটো আজিৰ অন্তিম মন্তব্য লৈছোঁ ঋতুঞ্জয় ক্ৰিয়েশ্যন নামৰ চেনেলটোৰ পৰা ঋতুঞ্জয় ক্ৰিয়েশ্যন আৰু তেখেতে এই মন্তব্যটো কৰিছে চামগুৰি বুঢ়াডাঙৰীয়া থান খোলাগতি এই ভিডিঅ'টো মই যোৱা বছৰ 2019 চনৰ মে' মাহৰ প্ৰথম তাৰিখ মানে 1 মে'ৰ দিনাখন
তাতে ডাঙৰকৈ এখন নামৰ আয়োজন কৰা হয় আৰু শোণিতপুৰ জিলাৰ প্ৰসিদ্ধ ঠাইত বুঢ়া ডাঙৰীয়া থান খোলাগুটি ডিপুটাৰ পৰা অলপ সোমাই যাব লাগে তো সেই জেগাখিনিৰ ভিডিঅ'টো ব্লগটোৰ ওপৰত তেখেতে কমেণ্টটো কৰিছে ধুনীয়া লাগিছে দাদা ধন্যবাদ কমেণ্ট কৰাৰ বাবে যদি ভিডিঅ'টো আপোনালোকে চোৱা নাই এবাৰ চাব আৰু লকডাউনৰ পিছত তেজপুৰৰ উপকণ্ঠীয় অঞ্চলৰ যিসমূহ মোৰ ভিউৱাৰ্ছ আছে যদি থানখনলৈ অহা নাই এবাৰ আহি চাই যাব পাৰে তো আজিৰ ভিডিঅ'টো ইমানতে সামৰিব লাগিব মোৰ দ্বিতীয়টো চেনেল ইয়ৰ প্লিডাৰ আপোনালোকে গৈ এবাৰ ভিজিট কৰিব ভাল লাগিলে সাবস্ক্ৰাইব কৰিব মোৰ তৃতীয়টো চেনেল শ্যামন্ত বৰুৱা এটো টেকনিক্যাল চেনেল হয় আপোনালোকে ভিজিট কৰিব ভাল লাগিলে সাবস্ক্ৰাইব কৰিব মোৰ যদি ভিডিঅ'সমূহ আপোনালোকে ফেসবুক পেজত চাব বিচাৰে শ্যামন্তস ব্লগ ফেসবুক পেজ লাইক কৰিবলৈ নাপাহৰিব আৰু পেজটো অলপ শ্বেয়াৰ কৰি দিব টুইটাৰ হেণ্ডেল আৰু ইনষ্টাগ্ৰামত ফলো কৰিব চেনেলতে পাই যাব লিংক তো আজিলৈ আহোঁ জয় অসম শুভৰাত্ৰি